গুড মৰ্ণিং অসম, কি খবৰ? আজি হৈছে 6 অক্টোবৰ শুকুৰবাৰ। মই লৈ আহিছোঁ আপোনালোকৰ দিনটোৰ ৰাশি ফলম। গতিকে বলক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আজি আমি আহিছোঁ মেঘ ৰাশিৰ ফলাফলসমূহলৈ। স্বাস্থ্য আজি আপোনাৰ ভালে থাকিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে। সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক যাতে সময় থাকোঁতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেম বিলাই ফুৰিব। যদি আপোনাৰ লগৰীয়া আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আজি আহিছোঁ বৃষ ৰাশিৰ ফলাফলসমূহলৈ। অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। হঠাৎ প্ৰাপ্ত হোৱা কোনো ভাল খবৰে আপোনাক উৎসাহ বঢ়াই তুলিব। পৰিয়ালৰ সদস্যসমূহৰ লগত ইয়াক ভাগ বতৰা কৰিলে আপুনি উৎফুল্লিত হৈ পৰিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সদায় সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতে ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আহিছোঁ মিথুন ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আপুনি নিজৰ প্ৰিয়জনৰ বহুত আৰাম অনুভৱ কৰিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। নিজৰ কাম সময়তে কৰিব লাগে। কাম জমা কৰি থ'লে আপোনাক অসুবিধা হ'ব। পিছলৈ কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ পাব। বৈবাহিক জীৱনৰ এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ ফলাফলসমূহলৈ। অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। প্ৰেমৰ দৃষ্টিকোণেদি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা পোৱা গৈছে। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ, সেয়ে আজি আপুনি সকলোৱে সময় অতিবাহিত কৰিবলৈ ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাঁজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব। সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আহিছোঁ সিংহ ৰাশিৰ ফলাফলসমূহলৈ। শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কাম কৰাৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলৈ গৈ থকা পছন্দ কৰিব, ফলস্বৰূপে মনত শান্তি পাব। জীৱনসংগীৰ অসুস্থতা আপোনাক কাম কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সক্ষম হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ ফলাফলসমূহলৈ। মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰো আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। বন্ধু আৰু আত্মীয়ৰ লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্ণয় লোৱাত সময়ত আপোনাৰ অহংভাৱক মাজত আহিব নিদিব। আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাত মনোযোগ দিব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আগবাঢ়িছোঁ তুলা ৰাশিৰ ফলাফলসমূহলৈ। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব।
আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। দীঘল প্ৰয়োজনীয় সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। আপোনাৰ কথা বতৰাৰ মৌলিকতা ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতেই আজি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ ফলাফলসমূহলৈ। নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষ ধ্যান দিয়ক। বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগীসকল সময়ত খোৱা বোৱা কৰিব লাগে, নহ'লে সিহঁতক ব্যৰ্থতকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ'ব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াৰ চিন্তাৰ কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত থাকিব লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ ধনুৰাশিৰ ফলাফলসমূহলৈ। জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব লাগিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দোষী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব। এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। অতিৰিক্ত আয়ৰ বাবে নিজক কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপোনাৰ এক মৰমলগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এক নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰিব পাৰে। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহু চেষ্টা কৰিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আগবাঢ়িছোঁ মকৰ ৰাশিৰ ফলাফলসমূহলৈ। আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেউনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ সংযোগ আছে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি আপুনি গোটেই দিন ৰোমান্টিক হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে, লগতে বৰ্গ সাঁথৰৰ খেলো হ'ব পাৰে। আন কিছুমান গল্প, চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পিছতে আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকাখন দীঘলহে কৰিব। কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব, যাৰ বাবে আপুনি পস্তাবলগীয়া হ'ব পাৰে। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। কোনোবা চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। যদি আপুনি নিজৰ বস্তুৰ যত্ন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজতকৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পিছতে আজি আমাৰ শেষৰ ৰাশিফল হৈছে মীন ৰাশিফল। আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাহ বঢ়াব। ব্যক্তিগত বিষয়সমূহত নিয়ন্ত্ৰণ থাকিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰিব। অৱসৰ সময়ত সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। জীৱন নকৰি পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আজি আপুনি নিৰাশ হৈ পৰিব পাৰে। আপোনাৰ দিন শুভ হওক। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।